নমস্কাৰ, মই আছিক আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি শিক্ষণৰ লগত জড়িত কিছুমান অসমৰ্থতাৰ বিষয়ে আলোচনা কৰিম, যিবোৰ পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। মই ভাবোঁ যে মই যি 6টা ইয়াত অসমৰ্থতা উল্লেখ কৰিছোঁ তাৰ ভিতৰৰ পৰা এটা পৰীক্ষাত চাগৈ নিশ্চয় আহিব। তো প্ৰথম আছে ডিছলেক্সিয়া বা ডাইলেক্সিয়া বুলি ক'ব পাৰিম। সেইটো হৈছে এটা পঠন অসমৰ্থতা। তো চাওক, সৰুকালত শিশুৱে যেতিয়া পঠন অসমৰ্থতা অৰ্থাৎ পঠন কৰিবলৈ যেতিয়া অসুবিধা হ'ব আৰু যেতিয়া ভালদৰে শিশুৱে নিজৰ পাঠ কৰিব নোৱাৰিব, কিছুমান আখৰৰ মাজত তেওঁলোকে প্ৰভেদ কৰিব নোৱাৰিব। ধৰি লওক অ আৰ মাজত হ'ব পাৰে, প ফৰ মাজত হ'ব পাৰে। কিছুমান আখৰ তেওঁলোকে ভালদৰে চিনি নাপায়, যাৰ কাৰণে তেওঁলোকে কি কৰে, ভালদৰে মাতিব নোৱাৰিব। সেইটো কি হ'ব, পঠন অসমৰ্থতা। আখৰবিলাক প্ৰথম ভালদৰে চিনি নাপাব আৰু চিনি পোৱাৰ পিছতো উল্টা পুল্টাকৈ মাতিব বা যেতিয়া মাতিব তেওঁলোকে, তেতিয়া কি হ'ব, অলপমান সকজা লাগিব। সেইটো কি হ'ব, এটা পঠন অসমৰ্থতা, যাক ডাইলেক্সিয়া বা ডিছলেক্সিয়া বুলি কয়। এইটো পঠন অসমৰ্থতা। লিখন অসমৰ্থতা, ডিছগ্ৰাফিয়া। ইয়াত কি হ'ব, ইয়াত শিশুৱে কি কৰিব, যেতিয়া লিখিব কিছুমান আখৰ উল্টা পুল্টাকৈ লিখিব, কিছুমান শব্দত ভুল কৰিব। আমি বহুত দেখিছোঁ, কিছুমানে এটো ঠিকে লিখে, বিটো উল্টাকৈ লিখি দিয়ে, চি ঠিকে লিখে, ডিটো উল্টাকৈ লিখি দিয়ে। তো এইবিলাক কি পৰিব, লিখন অসমৰ্থত পৰিব। অৰ্থাৎ কি, সিহঁতে পঢ়িব ঠিকে, মনত ৰাখিব ঠিকে, কিন্তু যেতিয়া লিখিবৰ সময় আহিব তেওঁলোকে কি লিখাৰ টাইমত তেওঁলোকে সমৰ্থন হ'ব যে যিটো আখৰ যেনেকুৱা চাইছে তেনেকৈ লিখিব। সেইটো হ'ব লিখন অসমৰ্থতা, ডিছগ্ৰাফিয়া। আৰু ডিছফেচিয়া, ভাষা শিকাৰ অসমৰ্থতা। এইটো এটা ইম্পৰ্টেণ্ট মই ভাবোঁ মোৰ ফালৰ পৰা। ডিছফেচিয়া, ভাষা শিকাৰ যোনটো অসমৰ্থতা আছে, সেইটো বৰ্তমান সময়ত বেছিকৈ দেখা যোৱা হৈছে। ইয়াৰ মুখ্য কাৰণ এইটোৱে, যোনটো ডিছফেচিয়া আছে তাৰ মুখ্য কাৰণ এটাই যে আমি সকলোৱে জানো যে পৰিৱেশৰ পৰা ল'ৰা ছোৱালী বা শিশুৱে ভাষা আহৰণ কৰি লয়। যিটো পৰিৱেশত যোনে জন্ম লয় তাৰ যি মাতৃভাষা থাকে, সাধাৰণতে শিশুৱে মাতৃভাষাটো আহৰণ কৰি লয়। যদি অসমত জন্ম হ'ব, অসমীয়া ক'বলৈ শিকিব। যদি মহাৰাষ্ট্ৰত জন্ম হ'ব, মাৰাঠী ক'বলৈ শিকিব। এইটো স্বাভাৱিক প্ৰচেছ, যোনটো শিশুৱে ক'ৰ পৰা আহৰণ কৰি লয়, পৰিয়ালৰ পৰা আহৰণ কৰি লয়। কিন্তু কথাটো হৈছে যে ভাষা শিকাৰ যোনটো অসমৰ্থতা আহি পৰিছে, ডিছফেচিয়া, সেইটো পৰিৱেশৰ বিভিন্ন কাৰণ হ'ব পাৰে। পৰিয়ালৰ লোকসকলৰ ধৰি লওক শিশুটোৰ প্ৰতি থকা যিটো অনিচ্ছা ভাৱ, যদি পৰিয়ালৰ লোকসকলে শিশুটোৰ লগত কথা বতৰা ভালদৰে নকয়, বা যি পৰিৱেশত তেওঁ থাকে তাতে মানুহবিলাকে ভালদৰে কথা নকয় বা ইণ্টাৰেক্ট নকৰে তেওঁৰ লগত, তেতিয়া তেওঁ কি হ'ব, নিজৰ মাতৃভাষা শিকাত অসমৰ্থ হ'ব, ভাষা শিকাৰ অসমৰ্থতা তেওঁ অসমৰ্থ হ'ব। তাৰোপৰি এনেকুৱা হৈছে আজিকালি ধৰি লওক শিশুবিলাকে আজিকালি মোবাইল, ইউটিউব বা এইবিলাক ভিডিঅ'বিলাক বেছিকৈ চাই থাকে, য'ত কি হয়, যিবিলাক তেওঁলোকে ভিডিঅ'বিলাক যে চায় মাতৃভাষাত নাথাকে, ভিডিঅ'বিলাক হয়তো ইংলিছ লেংগুৱেজ নাইবা হিন্দীত থাকিব। তো যেতিয়া তেওঁলোকে ইংলিছ বা হিন্দীত ভিডিঅ'টো চাব, তেওঁলোকে সেইবিলাক চাই ভাষাটো বুজি নাপালেও কিন্তু দিনত সিহঁতে মোবাইলতে লাগি থাকে, যাৰ ফলত কি হয়, নিজৰ যি মাতৃভাষা শিকিব সেইটো শিকাৰ পৰা তেওঁলোকে কি হয়, ব্যৰ্থ হয়। ডিছপ্ৰেক্সিয়া বা ডাইপ্ৰেক্সিয়া, এইটো হৈছে অংগ সঞ্চাৰমূলক অসমৰ্থতা। তাৰমানে কি, শিশুৱে যেতিয়া আমি জানো যে শৈশৱকালত শিশুৱে কি কৰে, দৌৰা দৌৰি কৰে, খেলা ধূলা কৰে, সেইবিলাক কৰি সিহঁতে ভাল পায়। কিন্তু যদি শিশুৱে দৌৰা বাদ দিয়ে, খেলা ধূলা কৰিবলৈ বাদ দিয়ে, জঁপিয়াবলৈ বাদ দিয়ে, কি হ'ব, সিহঁতৰ যিবিলাক অংগ থাকিব সেইবিলাক কি হ'ব, ভালদৰে বিকাশ নহ'ব। সিহঁতৰ হাত ভৰি হওক বা মাংসপেশী হওক, সেইবিলাক কি ভালদৰে বিকাশ নহ'ব, যাৰ ফলত তেওঁলোকৰ কি হ'ব, অংগ সঞ্চালনত কি হ'ব, অসমৰ্থতা আহিব পাৰে। সেইটো হৈছে ডিছপ্ৰেক্সিয়া। এবাৰ পিছত ডিছকেলকুলেচিয়া, এইটো নিশ্চয় বুজি পাইছে। ডিছকেলকুলেচিয়া কি, শিশুৱে কি হয়, কিছুমান শিশুৱে কি গণিত বিষয়ৰ লগত জড়িত যিবিলাক প্ৰশ্ন থাকে বা গণিতৰ লগত সিহঁতে কি হ'ব, ইণ্টাৰেক্ট কৰিব নোৱাৰিব। গণিত বিষয়টো সিহঁতে সহজে বুজি নাপাব। গণিতৰ লগত জ্যামিতিক আকৃতি হ'ব পাৰে বা কিছুমান ৰিজনিং জাতীয় বস্তু সিহঁতে বুজি নাপাব। সেইটো কি হ'ব, ডিছকেলকুলেচিয়া, অৰ্থাৎ গণিত বিষয়ৰ লগত জড়িত সকলো বস্তু তেওঁলোকে সহজে আয়ত্ব কৰিব নোৱাৰিব। লাষ্টতটো হৈছে এইটো ইম্পৰ্টেণ্ট, অটিজিম কি, অটিজিম এটা ব্ৰেইন ডিছঅৰ্ডাৰ মানে আমাৰ মগজুৰ লগত জড়িত এটা বস্তু। কিন্তু অটিজিমত কি কৰে, বিশেষকৈ কমিউনিকেট আৰু ইণ্টাৰেক্ট ডিছঅৰ্ডাৰ, বিহেভিয়াৰেল ডিছঅৰ্ডাৰ। অৰ্থাৎ কি হ'ব, যাৰ অটিজিম হ'ব না, তেওঁ মানুহৰ লগত ইণ্টাৰেক্ট কৰিব নোৱাৰিব, কাৰ লগত কেনেকৈ কথা পাতিব লাগিব, কাক কেনেকৈ মাতিব লাগিব বা কেনেকুৱা কাৰ লগত কি বিহেভ কৰিব লাগিব, সেইবিলাক তেওঁ ভালদৰে বুজি নাপাব। এইটো কি ক'ব, অটিজিম বুলি ক'ব। তো আজি ভিডিঅ'টো এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, চেনেলটোত প্ৰথমবাৰ যদি আছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।